নমস্কাৰ বন্ধুসকল, মই প্ৰশান্তে লৈ আহিছোঁ এটা ভাল খবৰ। এতিয়াৰে পৰা আপোনালোকে বুন্দা পৰদি শাৰী পাতি থাকিব নালাগে কোনো বেংকৰ বা ডাকঘৰৰ সন্মুখত। ২৬ ছেপ্টেম্বৰত দিলে মহামান্য উচ্চতম ন্যায়ালয়ে এটা বিশেষ ৰায়দান। এতিয়াৰে পৰা বেংকত বাধ্যতামূলক নহয় আধাৰ কাৰ্ড। অকল বেংকতে নহয়, চিম কাৰ্ড, CBSE, NEET এই সকলোবোৰত এডমিশ্যনৰ বাবে বাধ্যতামূলক নহয় আধাৰ কাৰ্ড। কিন্তু বন্ধুসকল, আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব IT ৰিটাৰ্ণৰ কাৰণে, চৰকাৰী আঁচনিৰ বাবে আৰু পান কাৰ্ড এটা। সেইটো বন্ধুসকল, আধাৰ কাৰ্ড বনাওঁতে বায়'মেট্ৰিকভাৱে লোৱা হয় আপোনালোকৰ 10 আঙুলিৰ ছাপ অৰ্থাৎ ফিংগাৰপ্ৰিণ্টছ, আৰু লোৱা হয় চকুৰ ৰেটিনা অৰ্থাৎ আইৰিছ। সেয়েহে বন্ধুসকল, সকলোবোৰ ডাটা ৰাজহুৱা নকৰি গোপনে ৰখাৰ আদেশ দিলে মহামান্য উচ্চতম ন্যায়ালয়ে। ফ্ৰেণ্ডছ, আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, এই ৰঙা বাটনটো টিভি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা টেলিং বাটনটো দবাই দিয়ক। ধন্যবাদ।